হেল্ল' গাইজ গুড ইভিনিং। যেহেতু মানে কি বহুতে সুধি আছিল ইণ্টাৰভিউ কেতিয়া হ'ব চ' আজি CM ছাৰে আপডেট এটা দিছে মানে ইণ্টাৰভিউ কেতিয়া হ'ব পাৰে, তাৰ লগতে আপোনালোকক ফুল এনালাইচিছ কৰি দিম কিহৰ কাৰণে আপোনালোকক কেতিয়া ইণ্টাৰভিউ হ'ব পাৰে। চ' আৰু লগতে বহুতে সুধি আছে যে এচিটিজ হুৱে প্ৰটিনটো মানে বহুতে লৈছিলে, যিহেতু ৰানিং ষ্টেমিনাৰ কাৰণে মই ছাজেষ্ট কৰিছিলোঁ। এতিয়া বহুতে লৈছে মানে বহুতে গম নাপায় যে ডাইটটো কেনেকৈ কৰিব লাগে, এচিটিজ হুৱে প্ৰটিনটো পাৰফৰ্মেঞ্চ ইনক্ৰিজ কৰিবলৈ লং জাম্প ৰানিং চিন আপ কেনেকৈ ইনক্ৰিজ হয়, তাৰ ওপৰত মানে আজি এই ভিডিঅ'টো সম্পূৰ্ণ কোৱা হ'ব। চ' আপোনালোকে ফুল চাবলৈ চেষ্টা কৰিব। চ' প্ৰথম কথাটো বহুতে আশা কৰি আছিল যে ইণ্টাৰভিউটো আপোনালোকৰ অক্টোবৰ মানত এডমিট আহিব, নৱেম্বৰ ডিচেম্বৰ মানত আপোনালোকৰ যিটো আছাম পুলিচ আছাম ফৰেষ্ট যিমানখিনি ইণ্টাৰভিউ আছিল এইখিনি আপোনালোকৰ ষ্টাৰ্ট হৈ যাব বুলি বহুতে আশা কৰি আছিল। সেইমতে বহুতে ল'ৰাই ফিল্ডত প্ৰেক্টিছ কৰি আছিল। কিন্তু আপোনালোকে এতিয়া যিহেতু CM ছাৰে বৰ্তমান কৈ দিছে যে এতিয়া বৰ্তমান পষ্ট ক্ৰিয়েট কৰা হ'ব, কিন্তু আপোনালোকৰ যি ভেকেঞ্চিবিলাকৰ ইণ্টাৰভিউবিলাক আপোনালোকৰ 2027 চনৰ পৰা ষ্টাৰ্ট হ'ব, গম পাইছে নহয়। চ' প্ৰথম কথাটো হ'ল মানে বহুতে ভাবি আছে ভেকেঞ্চি ইনক্ৰিজ হ'ব নে নহয়, যিহেতু মই কৈছিলোঁ ভেকেঞ্চি ইনক্ৰিজ হ'ব। চ' এতিয়া মানে কি যিখিনি ভেকেঞ্চি আছে তাৰ লগত ভেকেঞ্চি এড কৰিব, আৰু লগতে আপোনালোকৰ ইণ্টাৰভিউবিলাক যিবিলাক আছিলে ইণ্টাৰভিউবিলাক আপোনালোকৰ 2027 আপোনালোকৰ 27ৰ পৰা ষ্টাৰ্ট হ'ব, গম পাইছে নহয় গাইজ। যিহেতু আপোনালোকে প্ৰথম ভিডিঅ' ক্লিপটো চাই লওক, CM ছাৰৰ ভিডিঅ' ক্লিপটো চাই লওক, তাৰপিছত মই ফোন এনালাইচিছ কৰিম আপোনালোকৰ ভেকেঞ্চি আৰু মোৰ আপডেট কিছুমান আছে এইখিনিও জনাম। আপোনালোকে ফাৰ্ষ্ট ভিডিঅ' ক্লিপটো চাই লওক। নিযুক্তিৰ প্ৰক্ৰিয়াটোত আমি অকণমান দেৰি কৰিছোঁ, এইটো কাৰণে যে আমি প্ৰথম ভেকেঞ্চিখিনি উলিয়াই ল'ব খুজিছোঁ। ছেকেণ্ড, আপোনালোকক কেইদিনমান পিছত মই ক'ম, প্ৰমোশ্যনবিলাক পেণ্ডিং হৈ আছে। প্ৰমোশ্যনবিলাক যদি নহয় তলত ভেকেঞ্চি নহয়, আৰু কম পোষ্ট ওলালে ল'ৰা ছোৱালীবিলাকে য'তে যাওঁ তাতে কয় মামা পোষ্ট বঢ়াই দিয়ক। সেইকাৰণে এই বছৰটো আমি এই বানপানী হোৱাৰ পিছতে খুব প্ৰমোশ্যনবিলাক কৰিব খুজিছোঁ অসম গভৰ্ণমেণ্টত। আপোনালোকে জানে কনিষ্টবলৰ পৰা যদি মানুহজন হাবিলদাৰ নহয়, কনিষ্টবলৰ পোষ্টটো খালী নহয়। সেইকাৰণে ডিচেম্বৰলৈকে আমি প্ৰমোশ্যনবিলাক চেছ কৰিব খুজিছোঁ। ধৰক এডুকেশ্যন ডিপাৰ্টমেণ্টত 1000 হেডমাষ্টাৰৰ পোষ্ট খালী আছে। যদি শিক্ষকজন হেডমাষ্টাৰ নহয়, শিক্ষকৰ পোষ্টটো খালী নহয়। সেইকাৰণে আমাৰ টাৰ্গেটটো হ'ল 2 লাখ ভেকেঞ্চি ওলোৱা, যাতে এই 5 বছৰত আমি 2 লাখ বা মোটামুটি 2 লাখ নিযুক্তি দিব পাৰোঁ। সেইকাৰণে এই বছৰটোত আমি প্ৰমোশ্যনখিনি কৰিম যাতে মেক্সিমাম ভেকেঞ্চি উলিয়াব পাৰোঁ, আৰু 2027 চনৰ পৰা আমি এপইণ্টমেণ্টবিলাকৰ কাম আৰম্ভ কৰিম। 26 চনটো আমাৰ হ'ল পোষ্ট বিচৰা কাম, যে মেক্সিমাম পোষ্ট যাতে আমি বিচাৰিব পাৰোঁ। হ'ব। তো গাইছ এতিয়া আপোনালোকে বৰ্তমান ভিডিঅ' ক্লিপটো চালে, ভিডিঅ' ক্লিপটোত মানে আপোনালোকে নিজেই গম পাইছে চাগে আপোনালোকে ল'ৰা ছোৱালীবিলাকে পোষ্ট কম ওলাইছে কৈ থাকে। চ' এতিয়া মানে কি হ'ল বৰ্তমান আপোনালোকৰ যিবিলাক আমাৰ অসম পুলিচৰ ভেকেঞ্চি আছিল অলপ দিন আগৰ পৰা এনেকুৱা আপডেট আপোনালোকৰ মানে প্ৰমোশ্যন হৈছে আপোনালোকে এইখন চাই লওক। কিমানখিনি কেণ্ডিডেট মানে যিমানখিনি আছিলে আপোনালোকৰ লিষ্ট নায়কৰ বা নায়কৰ বা আপোনালোকৰ হাবিলদাৰ আছে। আপোনালোকক মই কৈছিলোঁ কেইজনমান মাজতে ডিউটি থাকোঁতে হাবিলদাৰ প্ৰমোশ্যন গ'ল বুলি আপোনালোকক কৈছিলোঁ। চ' কিমানখিনি প্ৰমোশ্যন আছে চাই লওক। আপোনালোকৰ যোনবিলাক লিষ্ট নায়ক আছিলে সিহঁতি নায়ক হৈছে, আৰু যোনবিলাক নায়ক আছিল সিহঁতি হাবিলদাৰ হৈছে, আৰু তাৰপিছত আপোনালোকৰ যোনবিলাক কনষ্টেবল আছে সিহঁতি লিষ্ট নায়ক হৈছে, গম পাইছে নহয়। আপোনালোকক দেখুৱাই দিছোঁ, আপোনালোকে ওপৰত চাই লওক। মানে কি হ'ল এতিয়া পূৰা প্ৰমোশ্যন হৈছে। মই ভাবি আছোঁ ইমানখিনি প্ৰমোশ্যনটোত আগে পিছে তেনেকুৱা হোৱা নাছিলে। চ' মানে এতিয়া ভেকেঞ্চি ক্ৰিয়েট কৰিব, যিখিনি আপোনালোকৰ অসম পুলিচৰ ভেকেঞ্চি ওলাইছিলে সেই ভেকেঞ্চিৰ লগত আৰু ভেকেঞ্চি নতুনকৈ ক্ৰিয়েট কৰিব। সেইবাবে মানে আপোনালোকক প্ৰমোশ্যনখিনি দি লৈছে গাইছ, গম পাইছে নহয়। প্ৰমোশ্যনখিনি দিলেহে আপোনালোকক কনষ্টেবলৰ ভেকেঞ্চি ওলাব, যে সেইবাবে আপোনালোকক প্ৰমোশ্যনখিনি দি আৰু নিউ পষ্ট ক্ৰিয়েট কৰিব, গম পাইছে। সেইটো কাৰণে আপোনালোকক কৈছোঁ, আপোনালোকে চিন্তা কৰিব নালাগে পোষ্ট কম বুলি আপোনালোকে ভাবি নাথাকিব। যিখিনি আপোনালোকৰ পোষ্ট আছে তাত আৰু পোষ্ট এড হ'বলৈ গৈ আছে। যিহেতু ভেকেঞ্চি ইণ্টাৰভিউটো হোৱাটো অলপ দেৰি হ'ব পাৰে গাইছ, যিহেতু আপোনালোকৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ হোৱাৰ সম্ভাৱনা বহুতখিনি আছিলে। কিন্তু এতিয়া মানে বৰ্তমান যিখিনি পৰিস্থিতি গম পালোঁ, যিহেতু চৰকাৰৰ মতেহে হ'ব আৰু আমাৰ মতেনো ক'ত হ'ব, আপোনালোকে সকলোৱে গম পায়। চ' মানে যিটো ইণ্টাৰভিউ হ'বলৈ গৈছে আপোনালোকৰ 2027 ইণ্টাৰভিউটো হ'ব। কিছুমানৰ কাৰণে যাৰ মানে পাৱাৰ অহা নাই, যাৰ মানে ৰানিঙৰ টাইম ইনক্ৰিজ হোৱা নাই, যোনবিলাকে মানে অলপ সময় বেছিকৈ লাগে বুলি ভাবিছিল সিহঁতৰ কাৰণে ভাল হৈছে, যাৰ এতিয়া লাগে বুলি ভাবিছে সিহঁতৰ কাৰণে বেয়া হৈছে, আৰু বহুতৰ কাৰণে ভাল হৈছে। অলপমান ইণ্টাৰভিউ দেৰি হোৱাৰ কাৰণে বহুতৰ কাৰণে বেয়াও হৈছে গাইছ, গম পাইছে নহয়। চ' এতিয়া বহুত দিনৰ মূৰত আপডেট এটা পালে আপোনালোকৰ ইণ্টাৰভিউ কেতিয়া হ'ব পাৰে। যিহেতু ভাবি আছিলে অক্টোবৰ নৱেম্বৰ, এতিয়া গম পাই গ'ল আপোনালোকে কেতিয়া ইণ্টাৰভিউ হ'ব পাৰে। 2027 ইণ্টাৰভিউ হ'বলৈ গৈ আছে, আপোনালোকে গম পাই গ'ল এতিয়া। তো এতিয়া আপোনালোকৰ এটা প্ৰথম কথা কওঁ, এচিটিজ হুৱে প্ৰটিন এটা মই অৰ্ডাৰ দিবলৈ দিছিলোঁ চবকে, মানে কি যিটো আপোনালোকৰ ৰানিং ষ্টেমিনা বঢ়াৰ পৰা আদি কৰি আপোনাৰ লং জাম্প চিন আপ সকলোখিনি ষ্টেমিনা বঢ়াৰ কাৰণে এটা প্ৰটিন পাউডাৰ মই ছাজেষ্ট কৰিছিলোঁ। কিন্তু এতিয়া বহুতে লৈছে, মানে বহুতে মোক ভিডিঅ'ত কমেণ্ট কৰি আছে যে মানে কেনেকৈ খায় কি কৰে বহুতে সুধি আছে।
তো গাইছ এইটো খোৱাটো যিটো এচিটিছ হুৱে প্ৰটিন এইটো আপোনালোকৰ কোনো ছাইড এফেক্ট নাই। ফাৰ্ষ্ট কথাটো ছাইড এফেক্টৰ কথা কৈছে, মই যিহেতু 3 বছৰ ইউজ কৰিছোঁ আজিলৈকে মোৰ কোনো ছাইড এফেক্ট নাই। বাৰু এনেকুৱা প্ৰটিন পাউডাৰ ভাল যদি হেৰি হয় পিয়'ৰ এণ্ড ক্লিন হয়, যোনবিলাক মানে আপোনালোকৰ টেষ্ট নাথাকে, যোনবিলাক প্ৰটিনত আপোনালোকৰ টেষ্ট নাথাকে সেইবিলাকে কেতিয়াও ছাইড এফেক্ট নকৰে। যোনবিলাক প্ৰটিনৰ টেষ্ট থাকে, টেষ্ট থকা প্ৰটিনবিলাকে আপোনালোকৰ ছাইড এফেক্ট কৰে। কিন্তু এইটো প্ৰটিন যিটো প্ৰটিন আছে এচিটিছ হুৱে প্ৰটিন বহুত ব্ৰেণ্ডেড হয় আৰু বহুত ভাল মানে হেৰি হয়, সেইবাবে আপোনালোকক মই ছাজেষ্ট কৰিছিলোঁ, ময়ো খাইছিলোঁ যিহেতু, চ' সেইবাবে আপোনালোকক ছাজেষ্ট কৰিছিলোঁ। বহুত ভাল প্ৰটিন হয় গাইজ, গম পাইছে নহয়। এইটো কোনো ছাইড এফেক্ট নাই। আৰু আপোনালোকে যেতিয়া ৰানিং কৰিবলৈ যাব, ৰানিং কৰা 2 ঘণ্টা আগত এই প্ৰটিনটো আপোনালোক খাই যাব। কিছুমানৰ ডাইজেষ্ট নহয়, কিন্তু 2 দিনমানৰ পিছত ডাইজেষ্ট হৈ যায়, গম পাইছে নহয়। ৰানিং কৰা 2 ঘণ্টামানৰ আগত খাব আৰু কোনো আপোনালোকৰ ছাইড এফেক্ট নাই। এইটো কথা মই আপোনালোকক জনাই দিছোঁ। আৰু এটা কমেণ্ট আহিছে যে দাদা প্ৰটিনটো খাই থাকিব লাগিব, সেইটোৰ লগত মতলব নাই। আপোনালোকৰ ইণ্টাৰভিউ আহিছে, ইণ্টাৰভিউ অহা এমাহ 1.5 মাহৰ আগৰ পৰা খাবলৈ ষ্টাৰ্ট কৰিব। আৰু নহ'বা আপোনালোকে যেতিয়াই মন যায়, আপোনালোকে বোলে আগৰ পৰাই খাম বুলি আহিছে, আগৰ পৰা খাই থাকিলে আপোনালোকৰ ষ্টেমিনাটো বহুতখিনি ইনক্ৰিজ হ'ব। কিন্তু যদি সময়ত খাই আপোনালোকে অলপ ইনক্ৰিজ পাব, খুব বেছি আপোনালোকৰ 30 দিনমানৰ পিছত ৰিজাল্ট পোৱা যায়। চ' ৰিজাল্ট আপোনালোকৰ পোৱাৰ পিছতে যদি এৰি দিয়ে, তেতিয়া আপোনালোকৰ আকৌ ৰিজাল্ট ডাউন হৈ যাব। তেনেকুৱা ধৰণৰ কথা। যদি আপোনালোকে এতিয়াৰ পৰা খাই থাকে, আপোনালোকৰ পাৰফৰ্মেঞ্চ বহুত আপডেট হৈ গৈ থাকিব গাইছ, গম পাইছে নহয়। আৰু এটা কমেণ্ট আহিছিল যে ছোৱালীয়ে খাব পাৰে না। আৰু এইটো ভাই মানে কি ল'ৰা ছোৱালী সকলোৱে খাব পাৰে, গম পাইছে নহয় এচিটিছ হুৱে প্ৰটিনটো। চ' বহুতে সুধি থকাৰ বাবে মই কৈছোঁ আপোনালোকে কোনো ছাইড এফেক্ট নাই, আপোনালোকে লয় যদি ল'ব পাৰে। ভাল প্ৰটিন কাৰণে মই ছাজেষ্ট কৰিছোঁ, মই খাইছোঁ, সেইবাবে আপোনালোকক ছাজেষ্ট কৰিছোঁ। তো গাইছ বহুত দিন ভিডিঅ' বনাবলৈ ইমান আজিকালি মন নোযোৱা আছে, তেবোৰ আপোনালোকে যিবিলাক কমেণ্ট কৰিছে কমেণ্টবিলাকৰ ৰিপ্লাই দিবলৈ মন যায়। চ' ভিডিঅ' বনাই আছোঁ। আৰু যিটো নিউজ পাইছোঁ আপোনালোকৰ ইণ্টাৰভিউ 2027 হ'বলৈ গৈ আছে, যিহেতু এতিয়া বেলেগৰ কথা শুনি লাভ নাই, যিহেতু মেইন মামায়ে কৈ দিলে 2027 হ'ব বুলি। চ' 2027 লৈকে আপোনালোকে কেনেকৈ নিজকে এডভান্টেজ কৰিব পাৰোঁ সেইটোৰ ওপৰত গুৰুত্ব দিয়ক। আৰু লগতে ফিজিকেলি যোনবিলাক ষ্ট্ৰং হোৱা বস্তু খাবলৈ চেষ্টা কৰক, ফিজিকেলি প্ৰেক্টিছ কৰক। আৰু কিবা থাকিলে মোক কমেণ্টত জনাব। আজি ভিডিঅ'টো ইমানখিনিয়ে, কেনেকুৱা পালে নাজানো, ভাল লাগিলে লাইক এটা কৰিব, কমেণ্ট এটা দিব নাপাহৰিব। নেক্সট ভিডিঅ' কি হ'ব লাগে। ধন্যবাদ।